प्रतिदिन নিউজ ভাৰতৰ দৰ্শকক স্বাগতম জনাইছোঁ। এতিয়া মই উপস্থিত হৈছোঁ লখিমপুৰ জিলা নাবৈচা সমষ্টিৰ অন্তৰ্গত হৰিপুৰ, য'ত নেকি এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল। মোমায়েকক হত্যা কৰা হৈছিল নিজ ভাগিনৰ দ্বাৰা। নিজ ভাগিনৰ দ্বাৰ ঘাপত মোমায়ে মৃত্যুবৰণ কৰিছিলে। সেই জাগাত মই আহি পাইছোঁ। মোমায়েকৰ নাম হ'ল মকবুল হুছেইন। এয়া মকবুল হুছেইনৰ ঘৰ। কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনালোঁ। এয়া মকবুল হুছেইনৰ ঘৰ। আৰু এই মই উপস্থিত থকা এই জগাটোত এই গ্ৰাউণ্ডখন মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনালোঁ। সমগ্ৰ পৰিৱেশ এয়া হ'ল মকবুল হুছেইনৰ ঘৰ, গোহালি ঘৰ। এয়া মকবুল হুছেইনৰ ঘৰ। আমি সোমাবলৈ চেষ্টা কৰিম মকবুল হুছেইনৰ ঘৰত। এইখন ঘৰ আমাৰ মকবুল হুছেইনৰ ঘৰ, মোমায়েকৰ ঘৰ, যি মোমায়েক নি ভাগিনৰ হাতত হত্যা হৈছে। সেই মোমায়েকৰ ঘৰ। সমগ্ৰ পৰিৱেশ দেখাবলৈ মই অনুৰোধ জনালোঁ। হত্যাৰ যি কেন্দ্ৰবিন্দু আছিলে এখন গছ, লাচিতে মোমায়েকক হত্যা কৰিছে দেহৰ কাৰণে। দেহতকৈ মোমাই ডাঙৰ নহয়। ইয়াত এনেকুৱা ঘটনা সংঘটিত হৈছে, এখন গছতকৈ মোমাই ডাঙৰ নহয়। এই হত্যাকাৰীয়ে এখন গছ লৈ যি হাই কাজিয়া হৈছিলে, বিবাদ হৈছিলে, সেই গছ লৈ ইয়াত হত্যা কৰা হৈছে নিজ মোমায়েকক। সেই গছখন আমি দেখাবলৈ চেষ্টা কৰিম। এই গছখন যিখন গছ লৈ বিবাদ আৰম্ভ হৈছিলে, ভাগিনৰ হাতত নিজ মোমায়েক হত্যা হৈছে, সেই গছখন মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনালোঁ। এইখন গছ কেমেৰা পাৰ্চনৰ ওচৰত আহি দেখাবলৈ অনুৰোধ জনালোঁ। এই গছখন লৈ, এই গছখনৰ কেন্দ্ৰবিন্দু লৈ হাই কাজিয়া হৈছিলে, পৰিয়ালত বিবাদ হৈছিলে। মোমায়েক আৰু ভাগিনৰ মাজত এই গছখন লৈ যি বিবাদ সৃষ্টি হৈছিলে, এই গছখন কেন্দ্ৰ কৰি নিজ মোমায়েকক ভাগিনে গছৰ কাৰণে হত্যা কৰিছে। এই যিখন আমি থিয় হৈ আছোঁ, এই সৰজমিনখন, এই বিটাখন হ'ল ঘৰ, হত্যাকাৰী ছফিকুল ইছলামৰ ঘৰ। এইটো ছফিকুল ইছলামৰ ঘৰৰ বিটা আছিলে। আৰু এইখন আছিলে মকবুল হুছেইনৰ ঘৰ। সেইফালৰ ঘৰটো মকবুল হুছেইনৰ ঘৰ। দেখিব পাৰিছে, দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ এই মকবুল হুছেইনক হত্যা কৰা হৈছে। আৰু মকবুল হুছেইনৰ পৰিয়ালত জানিব পাৰিছোঁ 10-12জন মানুহ আছে। এতিয়া পোহপাল দিবলৈ বহুত কষ্টকৰ হৈ পৰিছে। আমি জিলা প্ৰশাসনক দাবী জনাম, আমাৰ নিউজ চেনেলৰ পৰা, প্ৰতিদিন নিউজ ভাৰতৰ পৰা কাতৰ আহ্বান জনালোঁ। চৰকাৰ প্ৰশাসন পৰা লখিমপুৰ জিলা উপায়ুক্ত ডাঙৰীয়া, আপুনি আপোনাৰ স্থানীয় প্ৰশাসনক দি এই ঘৰখনক আপোনালোকে সাহায্য দিয়ক আৰু এই পৰিয়ালখনক আপোনালোকে সাহায্য দিয়ক। চৰকাৰী যি সাহায্য হয় সেই সাহায্যৰ কাৰণে মই অনুৰোধ জনালোঁ।